এইখন শ্বিলঙৰ এখন গাঁৱত সোমাইছোঁ মই। বহুত ধুনীয়া গাঁও হয় আৰু এইফালে দেখক পাহাৰীয়া পৰিৱেশ, বহুত ধুনীয়া ভিলেজ। চাৰিওপিনে মানে সেউজীয়া পৰিৱেশ আৰু পাহাৰৰ ওখোৰা মোখোৰা ঠাইতে আছে ধুনীয়া ধুনীয়া বিল্ডিং, অট্টালিকা চব। বহুত আৰু ৱেডাৰটো বহুত মজাৰ ৱেডাৰ, মানে কি ক'ম, ফ্ৰেছ এয়াৰ। আজি মানে ডাৱৰীয়া পৰিৱেশটো ডাৱৰীয়া আছে, অলপ পিছত চাগে বৰষুণো আহিব পাৰে। সেইকাৰণে মই এতিয়া ওলাই যাম ইয়াৰ পৰা। ওলাই গৈ গুৱাহাটীৰ কাৰণে গাড়ী বুক কৰিম আৰু তাৰ পৰা গুৱাহাটী যাম। গুৱাহাটীৰ পৰা পিছত কি হয় দেখা যাওক। কেনেকুৱা লাগিছে ঠাইডোখৰ চাই ক'ব, কমেণ্টত জনাব।